নমস্কাৰ সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মোৰ চেনেলটোলৈ যদি আপুনি নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চাব। আজি ভিডিঅ'টো আমাৰ সকলোৰে মৰমৰ মোন ভাইটিয়ে বনাইছে। ভোগালী বিহু এটা ভোগ কৰা বতৰ আৰু এয়া দেখিছে আমাৰ চাউল, এয়া চুঙা চাউল, এয়া চুঙাত ভৰাব। এয়া বাহিৰত জুই ধৰা হৈছে, তাতে চুঙা চাউলকেইটা জুইত দিয়া যাব। এই চুঙা এইকেইটা, তাৰপিছত চুঙাকেইটা সোপা দিবই কলপাতে। এইটো দৈ আৰু গুৰ লগত খাব পাৰি, মানে দৈ আৰু গুৰ লগত খোৱা যায়। তাৰ উপৰি এইটো ভাজি লগতো খাব পৰা যায়। এই মূলা ভাজি, মূলা শাকৰ ভাজি বা বেলেগ ধৰণৰ যিকোনো মানে যিটো ভাজি খাই ভাল পায় আৰু ফুলকবি ভাজিও হ'ব পাৰে, লাই শাকৰ ভাজিও হ'ব পাৰে, সৰিয়হ ভাজিও হ'ব পাৰে। এতিয়া খোৱাহে কথা, ভোগালী বিহু যেতিয়া এয়া ভাপত দিয়া চিতল মাছ খাব লাগে, কিন্তু সৰিয়হ আৰু চিতল মাছে বনাম, কিন্তু ভাপত দিয়া নহয়। অকণমান ফ্ৰাই কৰি লৈছো আৰু ৰাইজে বোলে হেৰি মাছ খাই বেয়া পায়, অকণমান এইফালে মাছ ফ্ৰাই কৰি আছে ধুনীয়াকে। এয়া হৈছে আৰু চিতল মাছ। চিতল মাছ, অকল মাছ বুলি ক'লে ভুল কোৱা হ'ব এই বিহু বতৰত। চিতল মাছ আৰু সকলোৱে বিভিন্ন ধৰণৰ কাম কৰি আছে, বিহু উদযাপন কৰি আছে। বিহু বতৰ, ভোগৰ বতৰ, খোৱা কথা এতিয়া সকলোৱে চাওঁচোন আৰু কোনে কোনে কি কাম কৰি আছে। কোনে পাকঘৰৰ পৰা ওলাই আহিছে। এয়া এইফালে আমাৰ জুইত আমি খৰিকাত চিকেন দি, খৰিকাত গাহৰি দি আমি খালো। তাৰপিছত এয়া এই চুঙাত, এটা চুঙাত আছে পনীৰ, এটা চুঙাত আছে চিকেন, এটা চুঙাত আছে গাহৰি। এইফালে উমাদা বহি আছে, এইফালে পাৰ্থ আহিছে, এয়া ৰিণ্টু দা, আমাৰ বিকাশহঁতৰ ইউটিউব ভিডিঅ' দিছে আকৌ ভিডিঅ' মোবাইলটো। এয়া দেখাই দিওঁ। ইয়াতে এইটো ড্ৰাই ফ্ৰাই নেকি, ড্ৰাই ফ্ৰাই। এইফালে হাঁহ আৰু কোমোৰা মাংস হৈ গৈছে, এইটো ড্ৰাই ফ্ৰাই। হাঁহৰ ড্ৰাই ফ্ৰাই খাই বিৰাট ভাল লাগে। আৰু এয়া ৰান্ধনী আৰু ৰান্ধি ভাই আছে, ৰান্ধনী ইয়াতে। এইটো এই চাংখন বনাইছে উমাদাই, এই চাংখন উমাদাই বনাইছে। আৰু এগৰাকী আমাৰ অতিথি মানে ঘৰৰ মানুহে, তেওঁ কিতাপ পঢ়ি আছে। ক'ত বা গ'ল, লাইব্ৰেৰীত সোমাই একদম এয়া মহাভাৰতী পঢ়ি আছে। এয়া বহক ধুনীয়াকে বহি থাকক। এওঁ কিতাপ পালে আৰু একো নালাগে, হয়নে নহয়? ভাল লাগিছে নে কিতাপখন পঢ়ি? এওঁ জুইচত যোৱা নে, তেওঁ কিতাপৰ সাগৰত ডুবি আছে, তেওঁ জ্ঞান ভাণ্ডাৰ অৰ্জন কৰি আছে। আৰু এয়া আমাৰ আহিলে অকণমানি গুণগুণে কি কৰি আছা? গুণগুণে চুঙাত চাউল ভৰাই আছে। আমাৰ পুৰা হৈছে। আৰু কি এইটো পানী দিছে ন? পানী কিমান দিছে? এইটোত চুঙাটোত আধা পানী আধা চাউল, তাৰপিছত এয়া আধাতকৈ বেছি চাউল আছে। আৰু এতিয়া এইটো কলপাতেৰে শুকা মাৰিব, জুইত দিয়া যাব, জুইত বহাই দিয়া। কলপাতবোৰ ঘৰৰ নে? বঢ়িয়া। চুঙা ঘৰৰ যদি বহুত ডাঙৰ কথা এইটো। আৰু চুঙা ঘৰৰ যদি চাউলো ঘৰৰ, বাপৰে এইটো সৌভাগ্য দেই সঁচাকে। এয়া দুটামান চুঙা ইয়াত দিলেই, দুটা চুঙা দিলেই ইয়াতে, চাউলৰ চুঙা জলপানৰ। আৰু এটাই কাটিছে চিকেন। কি কাটিছে বা এটাই? চিকেনে ওলাই নে পৰ্কে ওলাই নে পনীৰ? এইটো পনীৰ নহয়, পনীৰটো সেইটো। পনীৰ খোৱা মানুহ এজনে, সেইকাৰণে পনীৰটো সৰু চুঙা।
চুঙা দিয়া পনীৰ মই খাই পোৱা নাছিলোঁ, এইটো প্ৰথমবাৰ কাৰণে খাইছোঁ আৰু থেংক ইউ তৰুণদা। আপোনালোকে যদি খোৱা নাই খাবচোন, বহুত ধুনীয়া। বিহুৰ মেজি জ্বলোৱা দিন আৰু এয়া মেজি জ্বলাবৰ কাৰণে আমি সাজু হৈছোঁ। মাদাই জোৰটো লৈ আহিছে জ্বলাবৰ কাৰণে। গুণগুণ সেৱা লৈ আহা মাহঁতৰ লগত। গুণগুণ আহা সেৱা লোৱা। এই তিনিবাৰ ঘূৰিব লাগিব। এবাৰ হ'ল সেইফালৰ পৰাই দিব লাগিব, সেইফালৰ পৰাই দিব লাগিব। ধুম কৰিব, এতিয়া মজা লাগিব। এয়া ফুটিলে। বোৱাৰী এজনী আহিছে, এদিনমান দেৰিকে আহিছে। আহক সেৱা লওক। সেৱা লওক। সি গুণগুণে নাই কৰা, দূৰৰ পৰাই সেৱা কৰিছে গুণগুণে। আহক আপুনি আহক, এইফালৰ পৰা আহক, এইফালে আহক। খুব ভাললৈ সেৱা কৰি আহিছে অগ্নি দেৱতাক সেৱা কৰিবৰ কাৰণে, মেজি জুইক সেৱা কৰিবৰ কাৰণে। গুণগুণৰ ভাইক এটা লাগে দিয়ক। মই সেৱা কৰোঁগৈ। পিঠা আহিছে, তেল পিঠা, নাৰিকলৰ লাৰু, তিলৰ পিঠা, নিমকি, আৰু এইটো হৈছে কেঁচা মিঠৈ, গুড় দিয়া কেঁচা মিঠৈ। চবে আৰু ধুনীয়াকে খাই আছে এতিয়া। গুণগুণ খোৱা নাই নেকি? আচ্ছা, সুধিব তুমিয়ে দিছিলা, তোমাকে সুধিব তুমি ভিডিঅ'টো একেবাৰে সাধাৰণভাৱে কৰিলোঁ, আপোনালোকৰ লগত কিছুমান সৰু সৰু মুহূৰ্ত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে চাই কেনেকুৱা পালে জনাব। আৰু মায়ে ধুনীয়াকৈ এখন শৰাইখন পাতিছে ইয়াতে, খুব ভাল লাগিছে আজি এনেধৰণে।
ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদি চাই ভাল লাগিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লাইক কৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ